नमस्कार फ्रेंड्स আজি মই আপোনালোকক হাঁহি এটা শুনাব ওলাইছো হেতু হাঁহিৰ নাম হল টেঙাৰ আমুৰ বাপুহঁতৰ বাৰী ঢাপত আমুৰ লাগা আছিল তিমক নামৰ হিয়াল এটা হাঁহ চুৰ কৰিব যাওঁতে দেখা পাওঁতে তাৰ জিভা পানী পৰিল হি ঘৰ গৈ ঘনীয়েকক ক'লে হিয়ালি মই আজি আমু আনি তুমি আমুৰ চৰবত বনাই দিবা হিয়ালিয়ে ক'লে আমুৰ আনাচোন আগতে তাৰ পিছত চৰবত খাবা হিয়ালে ক'লে জুনুকা এখন যে মই জুনুকাখন লৈ আমুৰ লৈ আহিম হিয়ালে তাৰপিছত জুনুকাখন লৈ বাপুহঁতৰ বাৰী ঢাপত জেউনা খুলি সোমালে হি আগতে তৰখৰি আমুৰ বিচাৰে নাপালে বাপুহঁতৰ বাৰী ঢাপত এটা মস্ত জাম মাৰিলে নাপালে আউটা জাম মাৰিলে নাপালে আৰু এটা মস্ত জাম মাৰিলে নাপালে শিশু ফচক ঘৰত গলগহি ঘনীয়েকে ডাক দেখি কতাই তোমাৰ আমুৰ হিয়ালে ক'লে আমুৰবোৰ বৰ টেঙা যে খাব নালাগে নহ'লে পেটৰ অসুখ হ'ব নমস্কাৰ মোৰ যদি চেনেলটো ভাল লাগে লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব ধন্যবাদ।